গড়লা হাইস্কুল খেলপথাৰৰ আৰ্ট ফিলিঙৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। যোৱাকালি বৰদলনি স্থিত গড়লা হাইস্কুল খেলপথাৰত উপস্থিত হয় বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। 2021-22 বৰ্ষৰ বিধায়ক পুঁজিৰ 10 লাখ টকা ব্যয় সাপেক্ষে এই কামৰ শুভাৰম্ভ কৰে বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই। আমি পুনৰ জনাইছো গড়লা হাইস্কুল খেলপথাৰৰ আৰ্ট ফিলিঙৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই। যোৱাকালি বৰদলনি স্থিত গড়লা হাইস্কুল খেলপথাৰত উপস্থিত হয় বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। 2021-22 বৰ্ষৰ বিধায়ক পুঁজিৰ 10 লাখ টকা ব্যয় সাপেক্ষে এই কামৰ শুভাৰম্ভ কৰে বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই। নিউজ ডেস্ক রিপোর্ট, লাইভ টিভি ভারত।